সেইটো চিন মই মাজুলীতে কৰিছোঁ। মোৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই, কোনো ভগৱান নাই। মই মুক্ত, মই কাঞ্চনজংঘা, জাতি ধৰ্ম নাই। আৰু যদি বেছি বৰ হয় বাংলাদেশখন লৈ ল'লে হ'ল। সদায় প্ৰব্লেমত ফচি থকাতকৈ বাংলাদেশখন লৈ ল'লে হ'ল। এতিয়া আমিও তাত কিবা কিবি কৰিব পাৰিমতো। তেওঁলোকে যে ইয়াত কৰি আছে, আমিতো যোৱা নাই কৰিবলৈ, হয় নহয়? আৰু এটা কথা কওঁ যে এক্সপৰ্ট ইম্পৰ্ট বিজনেছটো কিয় কৰিছে গভৰ্ণমেণ্টে? মানুহক লৈ, গৰু ছাগলীক লৈ কৰে। মানুহক লৈতো এক্সপৰ্ট ইম্পৰ্ট বিজনেছ নহয় নহয়। যে অলপ মানুহ পঠাই দিলে তালে, অলপ মাটি লৈ আহিলে, সেইটো কি ধৰণৰ কথা ভাই? যিটো ৰুচি সেইটো হ'ব লাগে। থেংক ইউ। 1 2 1 2